আজি আজমলক গ্ৰীণ সিগনেল দিছোঁ বিয়া পাতক, কিন্তু এই লোকসভা ইলেকশ্যনৰ আগত তাৰ পিছতে বহু বিবাহ বন্ধ হৈ যাব। এতিয়ালৈকে বন্ধ হোৱা নাই, গতিকে এতিয়ালৈকে বিয়া পাতিব পাৰে। ৰকি আৰু তেওঁ মিলি যি বিয়া পাতে পাতি থাকক, কিন্তু ইলেকশ্যনৰ পিছত আৰু বিয়া পাতি নহ'ব আৰু এইটো বন্ধ। গতিকে দুইজনৰ ভিতৰত যোনে জিকে আমাৰনো কি যায়, সেইটো ক'ব অলপ দিগদাৰ। আজমল জিকিলে ভাল হ'ব, দেশখন অলপ দিল্লীত পৰিব, ইয়াত উৎপাত কৰি নাথাকিব, শান্তিত থাকিব, মানুহে শান্তি পাব। ৰকিবুল হুছেইন জিকিলে গড়বিলাকে শান্তি পাব যে ইয়াত নাথাকে আৰু দিল্লীতে থাকিব। গতিকে আজমল ৰকি এটাই বস্তু, আৰু দুইটা মাল একেই। আজি আজমলক গ্ৰীণ সিগনেল দিছোঁ বিয়া পাতক, কিন্তু এই লোকসভা ইলেকশ্যনৰ আগত তাৰ পিছতে বহু বিবাহ বন্ধ হৈ যাব। এতিয়ালৈকে বন্ধ হোৱা নাই, গতিকে এতিয়ালৈকে বিয়া পাতিব পাৰে। ৰকি আৰু তেওঁ মিলি যি বিয়া পাতে পাতি থাকক, কিন্তু ইলেকশ্যনৰ পিছত আৰু বিয়া পাতি নহ'ব আৰু এইটো বন্ধ। গতিকে দুইজনৰ ভিতৰত যোনে জিকে আমাৰনো কি যায়, সেইটো ক'ব অলপ দিগদাৰ। আজমল জিকিলে ভাল হ'ব, দেশখন অলপ দিল্লীত পৰিব, ইয়াত উৎপাত কৰি নাথাকিব, শান্তিত থাকিব, মানুহে শান্তি পাব। ৰকিবুল হুছেইন জিকিলে গড়বিলাকে শান্তি পাব যে ইয়াত নাথাকে আৰু দিল্লীতে থাকিব। গতিকে আজমল ৰকি এটাই বস্তু, আৰু দুইটা মাল একেই।